গাইছ এইফালে চাচোন এয়া ৰুমৰ পুৰা টিং উৰাই লৈ গৈছে আৰু এইফালে আমাৰ এইডাল তামোল গাছডাল ভাঙছে কি কবি আৰু গাইছ উপায় নাই হ'ব লগা থাকিলে হ'বই আৰু কি আৰু ধুমুহা আহিছে ধুমুহা আৰু এইবিলাক চাওঁ শিলগুটি বৰফ পৰিছে বৰফ এইবিলাক গাইছ বতাহ আছা ধুমুহা আহিছে আজি ধুমুহা আহিছে ধুমুহা গাইছ ধুমুহা চাওক গাইছ ধুমুহা বতাহ বৰষুণ ধুমুহা যো আমাৰ ঘৰত যো ধুমুহা গাইছ ধুমুহা যোৱাকালি বৰষুণ পৰিছিল আৰু আজি ধুমুহা পুৰা চাওক গাইছ বতাহ বৰষুণ এই বাঁহৰ চোবাবিলাক চাওক অৱস্থা নাই গাইছ অৱস্থা নাই আজি একদম কি ক'ম আৰু চাই থাক গাইছ কি হয় কি নহয় পুৰা বৰফ পৰিছিল আজি ধুমুহা অৱস্থা নাই গাইছ ডুঙা হৈ গৈছে কেমেৰাটো মুচি লওঁ ৰ একবাৰ চাওক গাইছ ইফালে ধুমুহা আজি ধুমুহা আহিছে গাইছ হা হ'ব দে ধুমুহা আহিছে গাইছ আজি ধুমুহা চাই থাক গাইছ ৱাও গাইছ আৰু এতিয়া আৰু শিল পৰিব লাগছে চাওক গাইছ ধেমালি দৰে বৰষুণ পৰিছে মানে পতককে একদম অৱস্থা নহয় গৈছে আৰু এতিয়া গোটেই পানী হৈ গৈছে কি হৈছে এতিয়া অলপ কমিল গৰু বান্ধি আছিলোঁ ভিডিঅ' কৰাই নহ'লে পুৰা একদম ক'লাকে আহিছিল আৰু বৰষুণ এতিয়া অলপ কমিল হ'লেও এতিয়াও চাব পাৰে পুৰা বতাহ বৰষুণ এক জাগত আহিছে পুৰা শিলগুটি আৰু প্ৰথমতে পৰিছে শিলগুটি তাৰপিছত বৰফ শিল এতিয়া বৰষুণ পৰি আছে বৰফ শিলকেইটা নোহোৱা হ'ল না মানৱ কি কৰিলি বৰফ শিলকেইটা কিয় এনে পেলাই দিব লাগে তই কি হৈছে গাইছ এতিয়াও বতাহ দি আছে এতিয়াও বৰষুণ দি আছে চাওক অৱস্থা নাই চাহ নাই এইফালে চাহ কেনেকৈ কি আছে চাহ পুৰা আৰু বৰষুণ পৰি আছে গাইছ গাইছ এতিয়া অলপ পানী কমিল চাব পাৰে কিমান জোৰকৈ পানী পৰিছে আমাৰ এইখিনি গোটেই পানী জমা হৈ গ'ল আৰু এইফালৰ পৰা এনেকৈ পানী আহি আছে পানী গোটেই পানী এইবিলাক আৰু গোটেই এইফালে চাওক কিমান কেনেকৈ বতাহ আহিছে এইফালে গোটেই ভিজি গৈছে ইফালে এইবিলাক চাব পাৰে গোটেই কেনেকৈ সিখন বাৰান্দা চাওক গাইছ গোটেই কেনেকৈ ভিজি গৈছে আৰু এইফালে সিখন বাৰান্দা চা গোটেই কেনেকৈ ভিজি গৈছে ধেমালি দৰে বতাহ দিছে নেকি না মানৱ বতাহ দিছে না অঁ বতাহ দিছে গাইছ বতাহ দিছে এইটোৰ কাৰণে বতাহ ধুমুহা শিল গোটেই কিনে পৰিছে আৰু গোটেই মুঠতে এইফালে চাওক এতিয়া আৰু পানীখিনি এৰিলে দুখাই আছোঁ গাইছ কৈছিলোঁ না ধুমুহা বতাহ আহিছে বুলি কিনে ঐ আমাৰ তামোল গছ ভাঙিছে এতিয়া ইয়া চাওক গাইছ তামোল গছ ভাঙিছে আৰু এইডালতো হেৰিয়ে নাই এইয়া পাতে নাই এইডালৰ পূৰা ভাঙি দিছে কৈছিলোঁ না ধুমুহা বতাহ দিছে বুলি আৰু গাইছ এইফালে চাচোন এয়া ৰুমৰ পুৰা টিং উৰাই লৈ গৈছে আৰু এইফালে আমাৰ এইডাল তামোল গাছডাল ভাঙছে কি কবি আৰু গাইছ উপায় নাই
গাইছ এতিয়া এৰি গ'ল বৰষুণ আৰু এতিয়া বাটৰ ফালে আহিলোঁ হৈ চলা ক'ত পানী পৰে নপৰে গাইছ ইফালে চাওক গাইছ এইবিলাক গোটেই পানী 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 গোটেই জমা হৈ আছে এইবিলাক ৰাস্তাবিলাক এনেকুৱা কৰি বতাহ দিছে মানে আমাৰ তামোল গছে ভাঙি গৈছে গাইছ তেয়া ভাবিছা দুখালৈ পোনে অলপ আগতে আৰু এইফালে চাওক এতিয়াও বতাহ দি আছে লাহে লাহে অলপ অলপ কি ক'ম আৰু এডাল গছৰ চা সিদিনা দুখাইছিলোঁ না ধুনীয়াৰ পাত আছিলে আজি গোটেই পাত সৰি গৈছে ইয়া গোটেই পাতবিলাক সৰি গৈছে সিডালৰ সৰা নাই ইডালৰ গোটেই সৰি গৈছে এইবিলাক উপায় নাই আৰু কি ক'ম মানৱ কিবা কবি কিবা কৈ দে কচোন দাঁতকেইটা ওলাইকিনে হাঁহিয়ে থাকোৱা জানা এটা দে গাইছ এতিয়া আৰু আছোঁ কি কৰিম কি নকৰিম বুলি কিনে চা এইফালে নাজাৰাবিলাক কি ফ'কাছ নলয় ৰে এইটো মানৱ বাই বাই দি আজি ভিডিঅ'টো বাই বাই দি দে সাবস্ক্রাইব করে দিব বাই বাই এই বাই বাই বোলে তো গাইছ আজি এইখিনিয়ে দেখালোঁ তো আজিৰ কাৰণে এইখিনিয়ে আছিল তো আজিৰ কাৰণে বাই বাই